ওয়েলকাম টু মাই চ্যানেল। আমি এটা অঙ্ক লৈছোঁ। আগৰ ভিডিঅ'ত আমি শিকি আহিছোঁ যে সাধাৰণতে HCF বা গসাগু আমি কেনেদৰে উলিয়াব লাগে। ইয়াত এটা অঙ্ক লৈছোঁ। এনেকুৱা ধৰণৰ অঙ্ক সাধাৰণতে কম্পিটিটিভ এক্সামবিলাকত দেখা যায় যে এনে এটা বৃহত্তম সংখ্যা উলিওৱা, আমাক কৈছে যে এনে এটা বৃহত্তম সংখ্যা উলিওৱা যাৰ দ্বাৰা 457 মানে 457 আৰু 763 এই সংখ্যা দুটাক হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে 7 বাকী থাকে। মানে আমি এনেকুৱা এটা সংখ্যা উলিয়াব লাগে। কি সংখ্যা উলিয়াব লাগে? বৃহত্তম সংখ্যাৰ কথা কৈছে। তো বৃহত্তম সংখ্যা উলিয়াব দিছে যাৰ দ্বাৰা আমি ইয়াকো হৰণ কৰিম তাকো হৰণ কৰিম, কিন্তু দুয়োটাৰ ক্ষেত্ৰত বাকী কিমান ৰ'ব? 7 কে আমাৰ বাকী হ'ব। গতিকে ইয়াত এটা মই ট্ৰিক্স দি আছো আপোনালোকক। সাধাৰণতে পৰীক্ষাত যেতিয়া এনেকুৱা আহে বহুত ল'ৰা ছোৱালীয়ে কনফিউজড হয় যে যেতিয়া আমাক কোনো বৃহত্তম সংখ্যা উলিয়াব দিয়ে, গৰিষ্ঠতম সংখ্যা উলিয়াব দিয়ে, আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব দিয়ে, এনেকুৱা ধৰণৰ যেতিয়া আমাক উলিয়াব দিয়ে বৃহত্তম, গৰিষ্ঠতম, আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব দিয়ে, তেতিয়া মনত ৰাখিব যে এইটো আমাক গসাগুৰ লগত ৰিলেটেড। কাৰণ গসাগুত কি আছে? গৰিষ্ঠ সাধাৰণ উৎপাদক আছে। তো আমি ইয়াত গসাগু কৰিব লাগিব। কিন্তু এইটো গসাগু কৰাৰ আগতে আমি ইয়াত কি বুলি কণ্ডিশ্যন এটা দিছে যে 7কে বাকী ৰয়। তাৰমানে আমি আটাইতকৈ ডাঙৰ সংখ্যাৰে হৰণ কৰা মানে কি? আটাইতকৈ ডাঙৰ উৎপাদকটো ল'ব লাগিল, আমি সাধাৰণ উৎপাদকটো ল'ব লাগিল। তো আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক লোৱা মানে কি? গসাগু লোৱা। গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব? গসাগু উলিয়াব লাগিব। কিন্তু কণ্ডিশ্যনটো দি আছে যে যিটো আমি সাধাৰণ উৎপাদক ল'ম তাক হৰণ কৰাৰ পিছত কিন্তু 7কে বাকী ৰ'ব। তাৰমানে কি? আমি যদি এই 7টো যদি এই দুটা সংখ্যাৰ পৰা আমি বিয়োগ কৰি দিওঁ, সেই সংখ্যাটোৰ এজ ইট ইজ আমাৰ কি হ'ব? হৰণ যাব। তো আমি কি কৰিম? ইয়াতে আমি কি কৰিম যে 457 আৰু 763 কোনোবা এটা ডাঙৰ সংখ্যাৰে যদি হৰণ কৰি দিওঁ 7 বাকী ৰয়। গতিকে আমি 7টো যদি দুটাৰ পৰা মাইনাছ কৰি দিওঁ বাকী নৰয় তাৰমানে। তো সেই সংখ্যাটোৰ যদি আমি গসাগু উলিয়াই দিওঁ সেই গসাগুটো হ'ব ইয়াৰ এনসাৰ। খুব সহজ। গতিকে আমাৰ ইয়াতে কিমানকে বাকী ৰয় বুলি কৈছে যে 7কে বাকী ৰয়। কিমান? 450। ইয়াৰ পৰা আমি 7 মাইনাছ কৰি দিলে ইয়াত আৰু বাকী নৰয়। 7 মাইনাছ কৰা মানে 7 মাইনাছ কৰিলে আমাৰ ইয়াত কিমান থাকিব? 450। এগেইন নেক্সট সংখ্যাটো কি আছে? 760। ইয়াৰ পৰা আমি 7 মাইনাছ কৰি দিম। 7 মাইনাছ কৰি দিলে আমাৰ কি থাকিব? 756 থাকিব। 7 ইয়াৰ পৰা 7 মাইনাছ কৰিলে আমাৰ কি থাকিব? 756 থাকিব। গতিকে এইটো আমি এতিয়া 7টো মাইনাছ কিহৰ কাৰণে কৰি লৈছো যে আমাক কণ্ডিশ্যনটো দিয়া আছে সাধাৰণতে এইটো আমি কোনো এটা ডাঙৰ সংখ্যাৰে যদি হৰণ কৰো, বৃহত্তম সংখ্যাৰে হৰণ কৰো, তাত হৰণ কৰাৰ পিছত দুটাৰ ক্ষেত্ৰতে আমাৰ বাকী সাধাৰণতে কিমান ৰয় বুলি কৈছে? 7 ৰয় বুলি কৈছে। কিন্তু যদি আমি 7টো বিয়োগ কৰি তেতিয়াহ'লে এই সংখ্যাটো সম্পূৰ্ণ বিভাজ্য হ'ব সেই সংখ্যাটোৰে। আৰু সেই তাৰ গসাগুটো আপোনাৰ কি হ'ব? যিটো আমি গসাগু পাম, ইয়াত এটা হৰণ কৰি যিটো গসাগু পাম সেইটো ইয়াৰ এনসাৰ হ'ব। গতিকে আমি 450 আৰু ইয়াক আমি হৰণ কৰিম। ইয়াতে মই চিধা চিধি কৈ দিছো যে ইয়াত ডাঙৰ কোনটো সৰু কোনটো? 450টো সৰু হয়। সাধাৰণতে 450টো আমাৰ লেছ দেন কিমান হয়? 756 হয়। কিমান হয়? 756। গতিকে আমি কি কৰিম? 450ৰে আমি কাক হৰণ কৰিম? 756ক হৰণ কৰিম। এইখিনি মই আচমাৰি চেপাৰেট কৰিছো। 450ৰে আমি কাক হৰণ কৰিম? 756। গতিকে এইটো দুইবাৰ আমি দিবই নোৱাৰো। 8ৰ ঘৰত পৰি যাব, 8ৰ ঘৰত পৰি যাব। গতিকে নিশ্চিতভাৱে ইয়াত একবাৰ যাব। একবাৰ দিলে কিমান হ'ব? 450। কিমান হ'ব? 450। তো 450 হলে ইয়াত কিমান ৰ'ল? 6 ৰ'ল। 5ৰ পৰা 5 গ'লে কিমান থাকিল? 0 থাকিল। ইয়াত 7ৰ পৰা 4 গ'লে কিমান থাকিল? 3। কিমান থাকিল? 306। তো এইবাৰ আকৌ আমি আগতে শিকি আহিছো কেনেকৈ কৰিব লাগিব। এইটো 306ৰে আমি এইবাৰ আকৌ 450ক ডিভাইড কৰিব লাগিব। এবাৰ আমি কাক ডিভাইড কৰিব লাগিব? 450ক আমি ডিভাইড কৰিব লাগিব। তো 450ক ডিভাইড কৰিলে এবাৰ কেইবাৰ যাব? আকৌ দুইবাৰ দিবই নোৱাৰো আমি। দুইবাৰ দিলে 6ৰ ঘৰ পৰি যাব, 3 দুগুণ 6। গতিকে আমি একবাৰে দিব লাগিব। তো একবাৰ দিলে কিমান থাকিব? 306 থাকিব। কিমান ৰ'ব? 10ৰ পৰা 6 গ'লে 4। ইয়াত 4 থাকিলে 4ৰ পৰা 0 গ'লে 4। ইয়াত কিমান থাকিল? 4। 4ৰ পৰা 1 গ'লে 1। তো এইবাৰ 144ৰে আমি কাক ডিভাইড কৰিম? 306। এইটো 306 হৰণ কৰিম। গতিকে 306টো ইয়াত পাতি দিলো। এইবাৰ কিমান বাৰ যাব? এইবাৰ আমাৰ কি হ'ব? দুইবাৰ যাব। 2ৰ ঘৰত এবাৰ 3বাৰ দিলে বেছি হৈ যাব। 3বাৰ দিলে বেছি হৈ যাব। গতিকে আমি 2বাৰ দিব পাৰিম। তো 2বাৰ দিলে কিমান হ'ব? 4 2 গুণ 8, 4 2 গুণ 8, 2 গুণ 2, 288। কিমান হ'ব? 288 হ'ব। গতিকে ইয়াত বাকী কিমান ৰ'ব? 16। 6ৰ পৰা 8 নাযায়, 1 ধান দিলে 16। 16ৰ 8 গ'লে থাকিল কিমান? 16ৰ 8 গ'লে থাকিব আমাৰ 8। 8 16। তো ইয়াত 9 থাকিল, 9ৰ 8 গ'লে থাকিল 1। তো ইয়াৰ পৰা ধাৰ গৈছে থাকিল কিমান? 18।
এইবাৰ আমি কি কৰিব লাগিল 18ৰে হৰণ কৰিব লাগিল কাক হৰণ কৰিব লাগিল 144 হৰণ কৰিব লাগিল 144 হৰণ কৰিলে এইবাৰ কিমান বাৰ যাব আমি যদি চাও এবাৰ আমি উভতাই হৰণ কৰি কৰি আহিব লাগে 0 নোপোৱালৈকে আমি হৰণ কৰি থাকিব লাগিব গতিকে 18ৰে আমি কিমান দিব 8 বাৰ দিলে গোটেই ক্লিয়াৰ হৈ যাব 8 8 গুণ 64 64 4 হাতত থাকিল 6 8 গুণ 8 28 14 গতিকে ইয়াত ৰিমাইন্ডাৰ কিমান হৈ গ'ল 0 হৈ গ'ল গতিকে এটা গহাও কোনটো হ'ব মই আগতে কৈ আছো যে সাধাৰণতে যিটো ভাজকেৰে হৰণ কৰাৰ পিছত আমাৰ ৰিমাইন্ডাৰ 0 হয় সেইটো হ'ল গহাও গতিকে ইয়াৰ গহাও হ'ব 18 তাৰমানে কিমান 450 আৰু কিমান আছিল আমাৰ 756 ৰ গহাও কিমান পালো আমি 18 পালো গতিকে এইটো 18 সংখ্যাটোৱে আমাৰ উত্তৰ আচলতে বৃহত্তম আমাক যিটো উলিয়াব দিছে গৰিষ্ঠ সাধাৰণৰ পৰা উলিয়াব দিছে গতিকে আমাৰ পছন্দ যে এনে এটা বৃহত্তম সংখ্যা উলিওৱা যাৰ দ্বাৰা 457 এতিয়া আপোনালোকে হৰণ কৰি চাব পাৰে আমি 18 ৰে যদি আমি ইমান হৰণ কৰো 7 বাকি ৰব 18 ৰে যদি ইমান হৰণ কৰো ইয়াতো 7 বাকি ৰব পুরো খুব সহজ যদি বৃহত্তম গরিষ্ঠতম আটাইতকৈ ডাঙৰ এনেকৈ উলিয়াব দিয়ে সদায় মনত ৰাখিব যে এইটো সাধাৰণতে আমি গহাও উলিয়াব লাগে আৰু যদি বাকি থাকে বুলি দিয়ে বাকিটো মাইনাস কৰি লব মাইনাস কৰিলে হেতুৰ গহাও উলিয়াব আৰু গহাও উলিয়াই যেটো পাই হেতুই এনসাৰ গতিকে এনে ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু সহজভাৱে বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ অংকত কিবা পাজল থাকিলে কমেন্ট বক্সত জনাব আৰু ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব বেল বাটনতে ক্লিক কৰিব যাতে ভিডিঅ' আপলোড কৰিলে আপোনালোকে